হিন্দু যুৱতীয়ে মুছলমান ছাত্ৰক দিয়ে কুৰআনৰ শিক্ষা। मैं बच्चों को ये जताना चाहती हूँ कि हिंदू मुस्लिम अलग अलग नहीं होते, सब एक ही होते हैं। ऊपर वाले के बनाए हुए एक मूर्त होते हैं। हम इंसान हैं, हमें किसने अलग करा है? ऊपर वाले ने तो नहीं करा। ছাত্ৰ ছাত্ৰীক শিকাই হিন্দু মুছলমান সকলো এক। পূজা নামৰ এগৰাকী হিন্দু যুৱতীৰ বাতৰিয়ে পুনৰবাৰ কঁপাইছে ভাৰত। পূজাৰ ওচৰত আৰবী শিক্ষা লৈ খুবেই আনন্দ মুছলমান শিক্ষাৰ্থী। মুকলি স্থানত পূজাই কৰে পাঠদান মুছলমান ছাত্ৰ ছাত্ৰীক। তেওঁৰ লক্ষ্য হিন্দু মুছলমান সকলো কণ কণ শিক্ষাৰ্থীক আগবঢ়াই নিয়া। হয়, এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কিয়নো এইবাৰ উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এটি ভিডিঅ'ই কঁপাইছে ভাৰত, য'ত দেখিবলৈ পোৱা গৈছে এগৰাকী হিন্দু যুৱতী, তাইৰ নাম পূজা। পূজাই মুকলি স্থানত পাঠদান কৰি আহিছে মুছলমান ছাত্ৰ ছাত্ৰীক আৰবী শিক্ষা। इसमें कोई दिक्कत नहीं है, क्योंकि वो पूजा बच्चों को पढ़ाती है, बच्चे आते हैं, मुझे खुशी होती है।